অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে কথাবোৰ বুজি পাব। সমগ্ৰ ৰাজ্য কঁপাই যোৱা ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাই কঠোৰ শাস্তি পোৱাটো প্ৰায় নিশ্চিত। কাৰণ ন্যায়িক যুঁজৰ বাবে ধেমাজি উকিল সন্থাই ঘাতক ৰিণ্টু শৰ্মাক কোনো ধৰণৰ সহায় নকৰাৰ সিদ্ধান্ত লৈছে। আৰু যদিহে সদৌ অসম উকিল সন্থায়ো এনে সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে হত্যাকাৰী ৰিণ্টু শৰ্মাই কোনো ধৰণৰ আইনী সুৰুঙাৰে মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰিব। আপোনালোকে বাৰু ঘাতক ৰিণ্টু শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ড হোৱাটো বিচাৰে নে ফাঁচি হোৱাটো বিচাৰে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে ধেমাজি উকিল সন্থাৰ দৰে সদৌ অসম উকিল সন্থায়ো এনে সিদ্ধান্ত লয়।